Hey guys, welcome back to my channel. So অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ কাৰণে আজি অতি গুৰুত্বপূৰ্ণ খবৰ আহিল। সো হেতু চাবৰ কাৰণে আপোনালোকে madhyamik.assam.gov.in ওয়েবসাইট চেক কৰিলে আপোনালোকে গম পাব তাতে যে কি দিছে। সো বলো সো DSC ওয়েবসাইট যদি আমি চাও তাতে আজি দিলে 7 লিষ্ট অফ GT আৰু 5th লিষ্ট অফ PGT দুটাই হৈছে গভট স্কুলৰ কাৰণে। সো গভট স্কুলৰ কাৰণে 7 লিষ্ট অফ GT আৰু 5th লিষ্ট অফ PG দিলে আপোনালোকে লিংকটোত গৈ পেলাই চেক কৰিলে আপোনালোকে দেখা পাব আপোনালোকৰ নাম আহিছে নে নাই ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে। সো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব বেছিকৈ আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো লৈ আপোনালোকে নতুন হৈছে দেন সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব এনেকুৱা নতুন ভিডিও পাবৰ কাৰণে।